নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল গ্ৰ' ইয়ৰ নলেজলৈ স্বাগতম। আহক আজি জানো এনে এখন কিতাপৰ বিষয়ে যিখন 30 মিলিয়নৰো অধিক বিক্ৰী হৈছে। কিতাপখন হ'ল হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল। কিতাপখন ডেল কাৰ্গিয়ে 1936 চনত পাব্লিছ কৰিছিল। এই কিতাপখন পাব্লিছ হোৱাৰ পৰাই সকলোৰে প্ৰিয় হৈ পৰিছিল। প্ৰিয় হোৱাৰ মূলতে আছিল কিতাপখনৰ বিষয়টো। কিতাপখনৰ বিষয়টো এই যে আমি বিভিন্ন পৰিস্থিতিত বিভিন্ন মানুহৰ সৈতে কেনেধৰণে ব্যৱহাৰ কৰিলে মানুহ এজনক আমাৰ নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, তাকে লৈ কবিয়ে কিতাপখন ৰচনা কৰিছে। কিতাপখনত কবিয়ে বহু ধৰণৰ বৰ্ণনা আগবঢ়াইছে, কিন্তু সকলো কথাটো ভিডিঅ'ৰ যোগেদি কোৱাটো সম্ভৱ নহয়। সেয়ে কবিয়ে কোৱা 5টা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। কবিয়ে কোৱা প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হ'ল, যেতিয়াই আমি অন্য এজন ব্যক্তিৰ লগত কথা পাতোঁ বা অন্য এজন ব্যক্তিয়ে যেতিয়া আমাক কিবা এটা কথা কৈ থাকে, তেওঁ কি কৈছে সেই কথাটো সদায় গুৰুত্ব সহকাৰে শুনা। লাগিলে ব্যক্তিজন আমাতকৈ সৰু হওক বা ডাঙৰ হওক, তেওঁ কি ক'বলৈ ধৰিছে সেই কথাটো আমি গুৰুত্ব সহকাৰে শুনাটো দায়িত্ব বুলি কবিয়ে কৈছে। কাৰণটো নিজৰ ফালৰ পৰা চোৱা। যদি আমি অন্য এজন ব্যক্তিক কিবা এটা কথা কৈ আছোঁ, বুজাই আছোঁ, যদি তেওঁ কোনো ধৰণে আমাৰ কথা গুৰুত্ব দিয়া নাই, আমি জানো কথাটো কৈ ভাল পাম? নিশ্চয় নাপাওঁ। আৰু আমাক তেনে ব্যক্তিৰ লগত কথা পাতিবলৈ মন নোযোৱা হৈ যায়। সেয়ে কবিয়ে কৈছে যে অন্য এজন ব্যক্তিয়েও যেতিয়া তোমাক কিবা এটা কথা কৈ থাকিব, তেওঁ কোৱা কথাখিনি গুৰুত্ব সহকাৰে শুনা আৰু তেওঁ কি ক'বলৈ ধৰিছে সেইখিনি বুজিবলৈ যত্ন কৰিবলৈ কবিয়ে আমাক কৈছে। কবিয়ে কোৱা দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল, যেতিয়াই তুমি অন্য এজন ব্যক্তিৰ লগত কথা পাতিবা, সদায় তেওঁ লাভৰ কথাটো ভাবিবা। যে কেনে কৰ্ম কৰিলে বা কি কৰিলে তেওঁৰ লাভ হ'ব, সেই কথাটোৰ প্ৰতি গুৰুত্ব লৈ পেলাই কথা পাতিবা। কাৰণ আজিৰ দিনত সকলোৱে নিজৰ লাভটোৱে বিচাৰে। যদি তুমি যিজন ব্যক্তিৰ লগত কথা পাতি আছা, যদি তুমি তেওঁৰ লাভৰ কথা কৈ থাকা, তেওঁ তোমাৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব বা তোমাৰ লগত কথা পাতি ভাল পাব। সেইকাৰণে কবিয়ে কৈছে যে সদায় তেওঁৰ লাভৰ কথাটো ভাবিবা। যাৰ লগতে তুমি কথা পাতা, তেওঁৰ লাভৰ কথা ভাবিবা, তেতিয়া তোমাৰ প্ৰতি তেওঁ আকৰ্ষিত হ'ব। 3 নম্বৰ গুৰুত্বপূৰ্ণ কথা কবিয়ে কৈছে যে সদায় হাঁহি থাকিবলৈ যত্ন কৰিব কবিয়ে কৈছে। কাৰণ কবিয়ে কৈছে হাঁহিলে আমি এটা পজিটিভ পাৱাৰ এটা পাওঁ বুলি কবিয়ে কৈছে। যেতিয়া আমি হাঁহি মুখে অন্য এজন ব্যক্তিৰ লগত কথা পাতোঁ, তেতিয়া যিজন ব্যক্তিৰ লগত তুমি কথা পাতি আছা সেই ব্যক্তিজনেও তোমাৰ লগত কথা পাতিবলৈ কমফৰ্টেবল ফিল কৰে আৰু তেওঁৰ মনৰ কথাবোৰ বা তেওঁ যি ক'বলৈ বিচাৰিছে খুলি পেলাই তোমাৰ লগত শ্বেয়াৰ কৰিব। সেইকাৰণে কবিয়ে কৈছে যে সদায় হাঁহি মুখে মানুহৰ লগত কথা পাতিবা বা হাঁহি মুখে থাকিবা। চতুৰ্থ গুৰুত্বপূৰ্ণ কথা কবিয়ে কৈছে, যদি কোনো এজন ব্যক্তিয়ে কিবা এটা ভুল কৰিলে, সেই ভুলটো কৰাৰ বাবে তোমাৰ খং উঠিছে, তেতিয়া সেই ব্যক্তিজনক তেওঁক ভুল কৰাৰ বাবে ডাইৰেক্টলি কৈ নিদিবা বা গালি নিদিবা। তুমি এনেধৰণে কবিয়ে কৈছে যে তুমি আগতে কৰা এটা ভুল লৈ পেলাই সেই ভুলটো যে তুমি ভুল কৰিছা তাক স্বীকাৰ কৰা আৰু তেওঁক কোৱা যে এনেধৰণৰ কৰ্মবোৰ ভুল, আমি কৰিব নালাগে, তাক লৈ ব্যক্তিজনক বুজোৱা। তেতিয়া ব্যক্তিজনে অতি শীঘ্ৰে তেওঁ কৰা ভুলটো মানি ল'ব আৰু তোমাৰ আৰু তেওঁৰ ব্যক্তিজনৰ মাজত সম্পৰ্ক বেয়া নহয় বুলি কবিয়ে কৈছে। পঞ্চম গুৰুত্বপূৰ্ণ কথাটো কবিয়ে কৈছে যে আমি যেতিয়াই অন্য এজন ব্যক্তিক লগ পাওঁ, ব্যক্তিজন যদি অচিনাকি হয়, সদায় সেই ব্যক্তিজনৰ নামটো তুমি সুধিবা আৰু তেওঁৰ নামটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। কাৰণটো এইবাবেই কৈছে, যদি তুমি নামটো তেওঁৰ মনত ৰাখা, দ্বিতীয়বাৰ যেতিয়াই সেই ব্যক্তিজনক লগ পাবা, যদি তুমি তেওঁৰ নামটো দি মাতা, তেওঁ তোমাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তোমাৰ লগত কথা বতৰা পাতি ভাল পাব আৰু ফ্ৰী অনুভৱ কৰিব। সেয়ে কবিয়ে কৈছে যে যেতিয়াই তুমি অন্য এজন ব্যক্তিক লগ পাবা, তেওঁৰ নামটো মনত ৰাখিবা। কাৰণ সকলো ব্যক্তিয়ে নিজৰ নামটো শুনিলে এটা বেলেগ আনন্দ অনুভৱ কৰে। কবিয়ে এনেধৰণৰ বহু ধৰণৰ বৰ্ণনা দিছে, কিন্তু সকলো কথাটো কোৱা সম্ভৱ নহয়। যদি আটাইবোৰ কথা জানিব বিচাৰা, তেনেহ'লে কিতাপখন ক্ৰয় কৰি এবাৰ পঢ়া। কিতাপখন পঢ়িলে বহুগুণে লাভ হ'ব। কিতাপখনৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিছোঁ। যদি কিনিম বুলি ভাবা
ডেছক্ৰিপশ্যনত গৈ কিতাপখন কিনি ল'ব পাৰা। এতিয়া বৰ্তমান কিতাপখনৰ মূল্য বহু কম। আৰু ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ মোৰ ফালৰ পৰা। আৰু যদি তোমালোকে এনেধৰণৰ নতুন নতুন কিতাপৰ বিষয়ে যদি জানিব বিচাৰা আৰু মহান ব্যক্তিসকলৰ বিষয়ে জানিব বিচাৰা আৰু গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে যদি জানিব বিচাৰা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, লগতে বেলটো বজাই থবা, যাতে যেতিয়াই মই ভিডিঅ' ঢালোঁ বা আমি যেতিয়াই ভিডিঅ' ঢালিম তোমালোকে পোৱা। নমস্কাৰ, জয় আই।